बिटिआर ओनसोलाव 2022-23 जितु फाइनान्सियेल इयार बे फाइनान्सियेल इयाराव जितु आगोलनि 21-22नि जितु फाइनान्सियेल जि टेन्डार होदोंमोन बे अलरेडि जोब्बाय बेनिखायनो दिनैहाय जोङो बिटिआर गभर्नमेन्टनि डिसिसन मथे 2022-23नि जितु टेन्डार प्रसेस बे टेन्डार प्रसेसा दिनै सान्थि भाबै जागासिनो दङ गासै बिटिसिआव 30टा ब्लक दङ बेनिफ्राय 335टा बाजार दङ फिसा बाजारखौ जोङो ब्लक लेभेलावनो टेन्डार होखांजोब्बाय सान्थि भाबै बारखांजोब्बाय दा जोंहा 50,000नि जिफोर गोजौआव बाजारफोर दङ दिनै बेयाव जोंनि बड'लेण्ड गेस्ट हाउसआव टेन्डारा जागासिनो दं आं मिजिंथिदों बे टेन्डाराबो दावराव दावसि जायालासिनो सान्थि हिसाबै बारलांगोन आरो बे टेन्डारनि जितु रेभिनिउ फैगोन बे रेभिनिउजों सारा बिटिआर ओनसोलनि जों मोजां खामानियाव बाहायनो हागोन बेयाव जोंहा जितु 50,000नि जितु बेसेबां बारा टेन्डार बुथावथाव जायगाफोर दङ माखासे रेट थाखानाय दं बे बेसेबां रेटनि गोजौनि बाजारनिसो टेन्डारा दिनै जादों मोसौ बाजारबो दङ आरो माने दैलि बाजारबो दङ सप्ताहि बाजार उइकलि बाजार মানে ধন্যবাদ থাকিল আমাৰ মিডিয়া বন্ধুসকললৈ যেহেতু আমি খুবেই সুখী হৈছোঁ মাৰ্কেট সেটেলমেণ্ট কমিটিয়ে যেহেতু আমি যোৱা বছৰত যি আশা কৰিছিলোঁ মানে বিশেষভাৱে আমাক অসুবিধা দিলে কৰোনাৰ কাৰণে যেনেকৈ বজাৰ হ'ব লাগিছিলে সেই ধৰণৰ ৰিপৰ্টটো আমাৰ নাহিল আৰু যেনেকৈ আমি ৰেভিনিউ পাব লাগিছিল সেই ধৰণৰ আমি ৰেভিনিউটো ল'ব নোৱাৰোঁ এইখিনি মানে কৰোনাৰ কাৰণে আমি দুখিত আৰু কিন্তু এইবাৰো আমি আশা কৰিছোঁ খুব বিশেষভাৱে শান্তিপূৰ্ণভাৱে নিশ্চয় আমি বজাৰখন দিব পাৰিম বুলি ভাবিছোঁ 22-23 যিটো ছেছন হিচাপে আমি আশা কৰা বাদী আমি যোৱা 24 তাৰিখত যিমানখিনি 50,000ৰ তলত এমাউণ্ট আছিলে এইখিনি আমি ডেভেলপমেণ্ট ব্লকৰ দ্বাৰা টেণ্ডাৰ কৰা হৈছে আৰু আজি আমি যিটো 27 তাৰিখ এই আজি তাৰিখৰ যিটো টেণ্ডাৰ আমি দাখিল কৰিব দিছে এইটো মানে 50,000কৈ ওপৰত থকা যিখিনি মানে মাৰ্কেট সেইখিনি আমি কৰাই লোৱা হৈছে আজি হিচাপে যিখিনি দেখিলোঁ প্ৰথম ষ্টাৰ্টিঙৰ পৰা মাননীয় আমাৰ বিটিআৰৰ EM ধনঞ্জয় বসুমতাৰী ছাৰে আহি উদ্বোধন কৰিলে আৰু মানে খুব মানে ডিচিপ্লিন মেইনটেইন কৰি আমাৰ বিধায়কসকলে টেণ্ডাৰ মানে ভৰাইছে এইটো মই ধন্যবাদ দিছোঁ বিধায়কসকলক আৰু যেহেতু এই যোৱা মানে বছৰত যিটো হাৰ 2,000 মানে কিবা 2 কোটি মানে যিটো 80 লাখ টকাৰ ৰেঞ্জত মানে ৰেভিনিউ আহিছে সেই হিচাপে এইবাৰ বেছিকৈ আহিব বুলি মই খুবেই আশাবাদী ভালকৈ মানে বজাৰ নহওঁতে এনেকৈ হৈ আহিছে হিচাপে নেক্সটত আমি এইবাৰত 22-23ত ভাল এটা মানে ৰেভিনিউ আহিব বুলি আশা কৰিছোঁ আৰু এই হিচাপে ইয়াৰ ৰেভিনিউ মুখ্য হিচাপে ৰেভিনিউ এই মাৰ্কেট এণ্ড ফেয়াৰ ডিপাৰ্টমেণ্টৰে আজি কিমানটা ব্লক আৰু কিমানটা বজাৰ ইয়াত দিয়া হৈছে গোটেই মিলি আমি 335টা মাৰ্কেট এইখিনি আজি গোটেই 50,000 তলতো মই ক'লোৱে এইখিনি এনেকৈ হৈছে আৰু 30টা ব্লকৰ আণ্ডাৰত টেণ্ডাৰ হৈছে